এইজনী নহা আগতে হৈ পিঠাকেইটা বনাই লওঁ তাই নহ'লে বুন পাই ওলাবহিয়ে নহয় একো এটা ঘৰখনত কৰি খাওঁ বুলি ক'ব নোৱাৰি ল'ৰাই চৰাই গোটেইখিনি ওলাবহি ওচৰতে সঁচাকৈ দেই ল'ৰা ছোৱালী সঁচাকৈ বিয়া দিব নাপায় ওচৰত বিয়া দিলে আৰু দিগদাৰ সেই এইবোৰ দেই একদম মহা জামালা ল'ৰা ছোৱালী গোটেইখিনি সম্পত্তি লৈ আহিব মাংস অকণো বনাই খাব নোৱাৰে সেই ওচৰতে গুণ পায়েই নহয় এজনী মাংস চাংস তাইৰ কাৰণে আনিবলৈ এৰিয়ে দিলোঁ আৰু বোলে কি বনাইছেনো নবৌ কি বনাইছেনো তেল দি ওলাবহি ইমান খকুলি মানুহ ক'ব নোৱাৰো দেই এটা আকৌ তাকে আকৌ ক'লেও আকৌ ভনীয়েকৰ কথা বেয়া বোলে নহয় মোকহে ক'ব তইনো দিব নোৱাৰ নি এদিনহে দিবি আইও খোজকাঢ়ি কাঢ়ি ভাগৰ লাগি যায় পাই ওচৰত বিয়া হ'লে এফালে ভালো এফালে বেয়াও দূৰলৈ বিয়া হ'লে গাড়ী মটৰত যাব লাগে পইচা পাতি খৰচ হয় ওচৰত বিয়া হ'লে আকৌ পইচা পাতি খৰচ নহয় হ'লেও আকৌ খোজকাঢ়ি ভৰি চৰি বিষাই যায়গৈ তাকে মা দেউতা নোহোৱা পাছৰ পৰা আইও ঘৰখনলৈ নহাই হ'লোঁ নহয় বৰকৈ সেই কিবা পাতিলে মেলিলেহে অহা হয় আৰু নবৌজনীও যিহে একো এটা বস্তু দিবলৈ ইমান কৃপণ আদি কৰে ঘৰতে তামোল আছে পাণ আছে হ'লেও দিবলৈ বেয়া পায় একো এটা নিদিয়ে আজিও জানো পাই কিবা বনাইছে নিচিনা গোন্ধ পালোঁ আমাৰ ঘৰৰ পৰাই কিন্তু কিনো বনাইছে জানো তাকেই যাওঁচোন ভিতৰলৈ সোমাই পেলাই তেতিয়াহে কিবা এটা নিব পাৰোঁ নেকি আজি চাওঁগৈচোন কিবা বুলি নবৌ এইজনীচোন পালেহি এইজনী পিঠাকেইটা যেনে তেনে মঠি হৈছিলেহে এইজনী যে কমটি নহয় আৰু দেই এইজনী কথা কৈহে আছিলোঁ ওলালেহিয়ে য'তেই বাঘৰ ঘৰ ত'তেই ৰাতি হয় দেই ক'ৰবাত লুকুৱাওঁ বুলি ক'ত লুকুৱাওঁ বাৰু ক'ত লুকুৱাওঁ এই চকীতে নেকি নাই নোলুকুৱাওঁ এইজনী দেখিলে কি হ'ল নবৌ এনেকৈ চোৰৰ আগতে কৰি আছে যে গামলাটো লৈ পেলাই ইফালে সিফালে কৰি আছে যে কি হ'ল আটা মুঠি আছে নে কিনো মোৰ মাত শুনিয়ে চাগে আপুনি লুকাবলৈ চেষ্টা কৰিলে হয় নাই বাৰু ইছ ৰাম আপুনিও যে আৰু দেই আটা মঠা নাই চাগে এইবোৰ দেখোন পিঠাগুৰি কি কৰে পিঠা বনাই নি ভাল দিনতে আহিলোঁ দিয়ক এইবাৰ বিহু বুলি আপুনি একো এটা পিঠা চিঠাও নপঠালে একো জলপান চলপানো নপঠালে পাই ভাল দিনতে আহিলোঁ দিয়ক আজি পিঠা খায়ো যাব পাৰিম তেল পিঠা আৰু বেছি হ'লে কেইটামান লৈও যাব পাৰিম আৰু এইবাৰ বিহুত নিদিলে নহয় ঘৰলৈ লৈও যাম আৰু দিয়ক ভালেই হ'ল দিয়ক বনাওক সোনকালে পূৰক তেলপিঠা কেইটামানকে পূৰক চাহৰ লগত খাওঁ আৰু সোনকালে গধূলি হোৱা আগে যাবও লাগিব পিঠাকেইটা সোনকালে পৰি দিয়ক আৰু তেতিয়া মই যাওঁ তই নিবলেনো কেলে বনাম বাৰু এইকেইটা পিঠা ঘৰতে নোযোৱে ঘৰলৈকে নোযোৱে তাইকো নিব লাগে মই কাইলৈ ঘৰলৈ যাম সেইটো কাৰণেহে বনাইছো তাইক দিবলৈ বনাইছো বোলে তই বনাই খাব নোৱাৰ নেকি পিঠা কেইটামান বিহুৰ দিনা বনাই খালি নে নাই তোৰ যে পুৰণি অভ্যাসটো নগ'ল আৰু মা বাপেৰে থাকোঁতেও বস্তু বিচাৰি নি থাক একো এটা থাকিবই নাই বাৰীত একো এটা থাকিবই নাই তামোল পাণ চব কঢ়িয়াবি এতিয়া আকৌ সি নবৌৰ পৰা নিবলৈ আহিছে লাজ নালাগে লোকৰ ঘৰত বস্তু বিচাৰিবলৈ তোৰ কথা ক'বলৈ আহিছ নিদো দেই এইকেইটা পিঠা নাপাওঁ ঘৰত বনাই খাই থাকিবিগে কেনেকুৱাখন কৰে পাই ইমান লাও পাত কচু পাতো আপোনাৰ মুখখন মানে দেই মই আহোঁতে ভাবিছিলোঁৱে জপনা মুখতে অকণমান দেৰি ৰ'লোঁ 5 মিনিটমান ৰৈ পেলাই ভাবিলোঁ বোলো নবৌৱে চাগে খেচেংকে ক'বই আৰু একো এটা দিব নিবিচাৰে নহয় মনতে ভাবিছোঁ ইমান পেট ফুলিয়া বুলি আপোনাৰ পেটটো কিন্তু বোলো কেতিয়াবা আকৌ ভালকৈ মাতষাৰ দিয়েও নহয় সেইকাৰণে বোলো যাওঁ আজি তেলপিঠাকেইটাৰ কাৰণে আৰু ইমান কথা শুনাব লাগেনে বাৰু তেলপিঠাকেইটাহে দিব কিবা একবাৰে যেন ভৰালেও সেই বৰা ধানৰ চাউল পাহে যেন দি পঠিয়াইছে আমাৰ ঘৰলৈ গ'লে যেনিবা কি মই নিদিওঁ নেকি আমাৰ ঘৰলৈ 5 বছৰমান আগতে গৈছিলে তেতিয়া ইমানখিনি বস্তু দি পঠিয়াইছোঁ ভঁৰালৰ ভিতৰত সোমাই পেলাই নিজে চাউল বাচি আনিছে বৰা ধান আনিছে শালি ধান আনিছে মচুৰি আনিছে ইমানখিনি আনিছে আজি আকৌ তেলপিঠাকেইটা দিওঁতেও একেবাৰে আপুনি যেনিবা 5 বছৰ আগতে গৈছে মই যেনিবা এমাহ পাছে আহি থাকোঁ আৰু কি হ'লো সেইটো পিছে একো ডাঙৰ কথা নহয় মা ঘৰলৈহে আহিছোঁ বৰ একেবাৰে বেয়া পাইছোঁ যাওক নেমাতিব দেই আজি পা মোক হ'ব দে ইমান সেইকেইটা কথাতে হুলস্থুল কৰিব নালাগে সেই পিঠাকেইটাৰ কাৰণে ককাৰে শুনিলে আকৌ মুখে ক'ব পিঠাকেইটাৰ কাৰণেই দন লাগিছ বুলি তই নিবলৈ খোজাৰ কাৰণে মই তেনেকৈ কৈছোঁ হ'ব দে বৰ শান্তি নাই ভিতৰখনত বহিলে নবৌজনী বা কেচ হেৰি কৰিহে থাকে বকি থাকে পুখুৰীৰ ওচৰতে বহি পুখুৰীচোন পানী চানী নাই কি হ'ল পানী চানী নাই পুখুৰীটো সিঁচি পেলালা কিনো মাছ চাছ জীয়াইছিলে নহয় এসোপামান ককাই মাছ চাছ বিকিলে হপাই সিঁচিলে চাগে মাঘৰ বিহুত ৰাম নবৌজনী লোভীয়া নহয় জানো বিহু খাব লাগিব বুলি পুখুৰী চৰ মাছ চাছ বিকি দিলে হপাই মাছ এজনীও খাবলৈ নেমাতিলে ৰাম নবৌ পুখুৰী চব মাছ সোপা বিকি দিলে হপাই মাছ এজনী মোলে নেৰাখিলেও নপঠিয়ালেও ককাইদেউক দি পেলাই মাছ দুজনীমান পঠিয়াই দিব নোৱাৰিলে নি বাৰু ৰাম সেইকাৰণে মই আপোনাক ভাল নাপাওঁ বুজিছে
আজিকালি নহা হলো যে সেইকাৰণে নহা হলো একো এটা খাবলৈ চাবলৈ নিদিয়ে নেমাতেও কিবা পাতিলে মেলিলেও ৰাম 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 আইও তই আকৌ পুখুৰীটোলৈকে চালিগে যে হে পুখুৰীটোনো কিহে পাইছে তোৰ ইমানখিনি ঘূৰি ফুৰিবলৈ পুখুৰী হিচাপে বা ককায়েক যিয়ে নকওক তোৰ দৰকাৰ নাই নহয় সেইবোৰ চাই থাকিবলৈ আৰু তইও কমটি নহয় আলহী খাবলৈ আহিছ বহি থাকিব নোৱাৰি একেঠাইতে টিঘিলগিলাই যে ঘূৰি ফুৰিছ কাকতি ফৰিংজনী গতে তোৰ যে চকুকেইটা এনেই বাতুল গুটিয়া চকু তোৰ ভাগৰ নহয় দেই ইমান ডাঙৰ ডাঙৰ চকু লৈ সেইকাৰণে চাই আছ পিকা পিককে যদি আমি মাছ খাওঁ বিকো সেইটো আকাশলৈ দলিয়া সেইটো আমাৰহে কথা তোৰনো কি দৰকাৰ বাৰু ককায়ক কিমানবোৰ হেৰি কৰি থাকিবলৈ এইজনীও কমটি নহয় কিন্তু মাছ দুজনী খাই কিন্তু বেলেগ মজা লাগিল দেই একেবাৰে তেলি আজিলৈকে খাই আছো তই চাগে গুণ পায়ে গুচি আহিলি হয় নাই বাৰু আইও আজিলৈকে মাছ খাই থাকিলে আপোনালোকে হলেও এজনীও নিদিলে চাওকচোন মই গম পাইছো আমাৰ পুখুৰীৰে মাছ হয় ভাজোতে গোন্ধ চোন্ধবোৰ যায় নহয় অকণমানকে ভাবিছিলো তাৰপিছত আকৌ বোলো এজনীয়ে ভনীয়ে হয় ককাইদেউ হ'লেও দিব চাগে সেই বুলি ভাবি মনতে সান্তনা দি আছিলো ইমান দিনে অহা নাছিলো আজিহে আচল কথাটো ওলালে মানে কথাগুৰি কৰবাত মোৰ বাৰু ল'ৰা ছোৱালীকেইটালো আপোনালোকৰ অকণমানো মৰম চেনে নাই নে হে বোলে ল'ৰা ছোৱালীকেইটাকে মাছ দুপিচ খাবলৈ দি থৈ আহোঁগৈ বুলি তামোল এখনকে দিয়ক আৰু তিল পিঠাটো নিদিওঁ বুলি ক'লে আৰু চাহকণো চাগে নিদিবই আজি আৰু খঙতে তামোল এখনকে আনকগেচোন যাওক তামোল এখন খাই পেলাই যাওঁগৈ সেই গধূলি হ'বলৈ হ'ল আৰু আমাৰ ঘৰত তামোল চামোল নাই দেই তামোল চামোল বিচাৰি নাথাকিবি ৰাতিপুৱা এটা আছিলে সেইটো খালো আৰু হৈ গ'ল আৰু যা তই ঘৰলৈ যাওঁতে তিনিআলি দোকান এখন পাবি ন তাতে খাই যাবি যা কিহৰ তামোল চামোল নাই বুলি ক'বলৈ আহিছে হেৰ গছত দেখা নাই শুইজোপা গছত চাওকচোন ইমান সোপা তামোল লাগি আছে তামোল এটা বাৰু পাৰি পেলাই খুৱাব নোৱাৰে নে পাণ এখনৰ সৈতে ইমান মৰম লগা হৈ আছে তামোল কেইটা খাওঁ খাওঁ লাগিয়ে গৈছে উখ ৰাম মই হলে তামোল চামোল পাই থাকিবলৈ নাই দেই তোৰ এতিয়া তামোল গছজোপালেও চকু গ'লগে তোৰ এনেই মই বাতুল গুটিয়ে চকু বুলি কৈছো নেকি ৰ খালি চাহটোপাকে খাই যাবি তামোল চামোল পাৰিবলৈ নাই এইজনী পা সঁচাকে দেই গধূলিখন শান্তি নাই মই বোলো এনেই আহিছে ইমান দেৰিকে আহিছে এইপিনে পিঠাকেইটা সেই শান্তিকে পুৰো বুলি ভাবিলো নাই তাই ইটো খাওঁ সিটো খাওঁ অন্তই নাই মুখখনৰ এইবোৰ যে আলহী অহাতকে নহাই ভাল দেই ঘৰৰ ছোৱালী ইটো খাওঁ সিটো খাওঁ ক'বহে লাগে তাই এতিয়া আকৌ পিঠা কেইটামান খুৱাই পঠিয়াওঁহে বনাই মেলি নহ'লে পেটহে ভৰিবই খুৱাই ইমান দেৰি কৈছে গধূলিয়ে হ'ব পাই সুদা চাহকণ খাই যাবি বুলি কৈ পেলাই ভিতৰতনো কি কৰি আছেগে জানো পাই নবৌৱে পিঠা পোৰা নিচিনা শব্দ শুনিছো দেখোন তেলত ফ্ৰাই কৰি থকা ভালেই হ'ব পিঠা পুৰিলে দুটামান খাইও যাব পাৰিম লৈও যাব পাৰিম দিয়ে নে নিদিয়ে বা আকৌ নবৌৱে নিদিওঁ বুলি ক'লেই নহয় নিদিলে বাপেকে চুৰ কৰি ভৰাই লৈ যাম চাদৰৰ তলতে ঢাকি পেলাই চুৰ কৰি ভৰাই লৈ যাম গোন্ধটো আহিছে বাৰু দেই তেল পিঠা গোটেইখিনি নুপুৰোহে কেইটামানহে পুৰি দিম এজনী আকৌ পুৱা দেখিলে লৈ যাবলৈকে বিচাৰিব কেইটামান নিওঁ বুলি কেইটামান পুৰিম চাহ খাব জোখাই দুটা দুটাকে চাহকণ খাই লহি পিঠাকেইটাও পুৰি দিলো আৰু তোৰ নহ'লে পেটটো কৰিব নহয় খাই যাহি চাহকণ খাই আৰু যাগে যা মোক হ'লে দিগদাৰ কৰি নাথাকিবি আৰু দেই তই মোৰ যা কাম ধেৰ আছে এপিনে যাওঁ বুলি ভাবিছিলো তই আহিয়ে মোক চেচ কৰিলি যা দিয়ক পাই চাহখন খালেহে তৎ পাম আৰু হেৰি নহয় আপোনাৰ আল্লাডালতে এই চুৱেটাৰটো পালোঁ আৰু পিন্ধি ল'লো দে বেয়া চেয়া নাপাব কাইলৈ দি থৈ যাম চিন্তা কৰিব নালাগে বাৰু ময়ে আহিম বাৰু দিবলৈ নহ'লে গধূলি হ'ল যে সেই ইমান ঠাণ্ডা লাগিছে এইটো পিন্ধাতহে তৎ পাইছোঁ আৰু পাই চাহকণ খাই লওঁ দিয়ক তই চুৱেটাৰটো নেৰিলি নে বাৰু হ'ব দে কাইলৈ চুৱেটাৰটো দিবহি নালাগে তই সেই এমাহৰ পিছত আহিলেও হ'ব গৰম দিনতে আহিবি নহ'লে চুৱেটাৰটো লৈ এতিয়া মোক নালাগে সেইটো নিপিন্ধিলেও হ'ব দে তই মোক আকৌ নাহিবি আকৌ দেই তই কাইলৈ হ'লে কৈ দিছোঁ চাহ তাহ খালোঁ উঠো আৰু দেই নবৌ মই গৈছোঁ দেই চাহ তাহ খালোঁ যাওঁ আৰু হেৰি বেয়া চেয়া নাপায় যদি তেল পিঠা দুটামান দি দিয়ক আৰু হেৰি এই আগফালৰ তামোল গছজোপাৰ পৰা দুটামান তামোলকে পাৰি দিয়ক মই যাওঁগৈ আৰু দেই হ'ব বাৰু